হম না হ্যাঁ মোর বলো ভিডিও করি যা স্মৃতি থাকি যাবে তোমালোকৰ কামত লাগি গ'ল হয় এয়া হৈছে বিষ্ণুৰ বিশ্বৰূপ। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধখন হৈছিল তেতিয়া অৰ্জুনৰ আগত বিষ্ণুৱে বিশ্বৰূপটো দেখিছিলে। অৰ্জুনে প্ৰশ্ন কৰি গৈছিলে আৰু বিষ্ণুৰ বিশ্বৰূপে উত্তৰ দি গৈছিলে। আৰু লগে লগে গীতাখন লিখিছে। গীতাখন বিষ্ণুৰ মুখৰ বাণী বুলি কোৱা হয়। তেওঁ 12খন বাহু লৈ মূৰত সৰ্পলে পদমৰ ওপৰত থিয় আছে, বাহত এটা পদম ফুল লৈ আছে। শিৱ বিষ্ণু আকৌ শিৱ, মাজত গণেশ। এওঁলোক হৰিহৰৰ যুদ্ধ হৈছিলে। কৃষ্ণৰ জন্মৰ সময়ত পদচিহ্নটো এইটো আহা, ইয়াতে আহা, এয়া ওপৰত এইটো কণাটো কলাকে যে আছে, এয়া অৰ্ধনাৰীশ্বৰ, আধা পুৰুষ আধা মহিলা, লগৰ এজন বৈষ্ণৱ আছে। এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল, জয় আৰু বিজয়। এইফালে চোৱা, ইয়াত চাৰিওফালে শিৱলিংগ আছে। শিৱলিংগৰ মাজত এয়া বিষ্ণু পদকমলটো ইয়াতে আছে। এইটো শিৱ পদুমৰ পৰা হোৱা। শিৱৰ দুটাই ল'ৰা, এইফালে চাবা কাৰ্তিক গণেশ, মা পাৰ্বতী তাৰ ভিতৰত গা ধুইছিল। তেতিয়া গণেশক দুৱাৰপাল কৰিছিলে। শিৱ পাৰ্বতীৰ ঘৰ, শিৱ পাৰ্বতীৰ ঘৰ। আৰু তেতিয়া মায়াক একাষাৰ কথা কৈছিলে, কাকো সোমাবলৈ নেই। তেতিয়া মহাদেৱ আহিছিলে, সোমাব খুজিছিলে। গণেশে মায়াকৰ কথাটো শুনি বন্ধ কৰিছিলে। তেতিয়া মহাদেৱৰ খং উঠি হাতত থকা ত্ৰিশূল পাতেৰে গণেশৰ মূৰটো কাটি দিছিলে আৰু হাতীৰ মূৰ লগাই দিছিল। মা তুলসীৰ খোজ, বিষ্ণুৰ চৰণত তুলসী পাত শংখ নোপোৱালৈকে তেতিয়া বিষ্ণু পূজা সমাপ্ত নাই। কিয় শংখচূড় মৰিব লগা হ'ল? কৃষ্ণ সদায় তুলসীৰ তলা শালগ্ৰাম হিচাপে থাকে। সেইকাৰণে ঘৰত এডাল আমি তুলসী গছ পুতি পুৱা আৰু গধূলি কৃষ্ণৰ চৰণত পদজল পৰি আছে। এইফালে বাওঁ ভৰিখনত পৰি আছে। চাওক এইফালে আহা, হা এইফালে সৌ ভৰিখনত পৰি আছে। চোৱা, এয়া শংখ, এয়া চক্ৰ, চক্ৰটো ৰাম সীতা লক্ষ্মণ, সেইটো গদা, সেইটো গদা, সেইটো পদুমৰ পাহি। গণেশৰ প্ৰথম জন্ম এয়া শিৱ পাৰ্বতীৰ আগত। ইয়াতে 99,999 শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাত শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান জগন্নাথে য'ত আহিছে দ্বিতীয় কাশীধাম। ইয়াত তিনিটা ধৰ্ম একেলগে আছে, বুদ্ধ, জৈন আৰু সনাতন। সেই এনেকৈ তিনিটা ধৰ্ম মিলি থকা পৃথিৱীৰ ভিতৰত কোনো ঠাইতে মহাপীঠস্থান নাই, এইখনেই। আৰু ইয়াত যি মনৰ কামনা ধৰিব তাকে ফলিব। সেইটো একদম খাটাং কথা কৈ দিছে, একদম পূৰা ফলিব। বহুত ভকত আই মাতৃয়ে পাইছে, আজিও আহি আছে গুৱাহাটীৰ পৰা।